হেল্ল' এভৰিৱান, আজি এইটো কোনো ধৰণৰ বিশেষ ভিডিঅ' নহয়। এইটো হৈছে আজি মই কি ল'লোঁ চাওকচোন। মিছত দি থৈছিলোঁ ছোৱালীৰ কাৰণে টুপি এটা, আজি আহি গ'ল। কালাৰটো বেলেগ আহিলে, মই দিছিলোঁ পিংক কালাৰ, আহিলে আপোনাৰ এইটো কালাৰ। তাৰপাছত এই টুপিটো চাওকচোন, মুখো থাকিব পাৰি, ধুনীয়াকৈ কাণো ঢাক খাই, বৰ ধুনীয়া। বেছি দাম নহয়, 175 হয়। এটাই মই পিন্ধাই দিলোঁ, ইমান ধুনীয়াকৈ ঢাক খাই আছে, তাৰ একদম ধুনীয়া আছে বাৰু। চাওঁ দিয়া, মোলৈ চাই দিয়া। চাওঁ এনেকৈ ঢাকি থ'ব পাৰি, চাওঁ ৰ'বা ঢাকি। এতিয়া আহিছে ঠাণ্ডা দিন, সেইটো কাৰণে তাইলৈ জোতা এযোৰ লৈ আহিলোঁ। এইটো মিছৰ নহয়, ইয়াৰ দোকানৰ পৰা অনা। দুযোৰ এক্সট্ৰা মোজাও লৈ আহিলোঁ, পেণ্ট দুটাও লৈ আহিছোঁ ঘৰত পিন্ধিবৰ বাবে। এইটো চাওকচোন, হাইনেক এটা আনিছিলোঁ, তাইলৈ ফ্ৰক টাইপৰ হ'ল। মই পিন্ধাই দেখাম, চাব দেই তাইক কেনেকুৱা লাগে। একদম লং ফ্ৰকে লাগে আৰু। এয়া ধুনীয়াকৈ পিন্ধাই দিলোঁ, একদম ধুনীয়াকৈ পিন্ধিছে। তাৰপাছত আপোনাৰ তাই দেখিছে উৎপাতখিনি কেনেকৈ মই পিন্ধাইছোঁ। একদম এইটোৱে পিন্ধাই থাকিবলৈ হৈ আছে। বেছিকৈ আইতাক আহিলে, আইতাকে তাইক চিপছ দিলে। সুধিছে আকৌ ক'ত নিয় ছোৱালীজনী, মই বোলো ক'তো নাযায়, এনেই পিন্ধাইহে চাইছোঁ নতুন কাপোৰকেইটা। তাৰপিছত ধুনীয়াকৈ তাই ষ্টাইলত খোজ দিছে। আৰু এতিয়া আইতাকে কৈছে আকৌ বোলে ওপৰৰ ফালে একদম পূৰা ধুনীয়াকৈ ঢাক খাইছে, তলফালে বোলে একো নাই। মই কৈছোঁ এইটো ষ্টাইল আজিকালি যুগৰ আৰু সেনেকৈ বুলি পিন্ধাই দিলোঁ। তাই চাওকচোন প'জ দিছে কেনেকৈ। আজি ভিডিঅ' ইমানতে। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ঠাণ্ডা কেনেকুৱা জনাবলৈ নাপাহৰিব। মোৰ যে বৃহৎ ঠাণ্ডা দিছে নহয় মাততে, একদম চৰ্দি লাগি অৱস্থা নাইকিয়া হৈ আছোঁ। আজিলৈ বাই বাই।